মাশাআল্লাহ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ইস্তেমা ইমানৰ সৈতে চলা দৈনিক 5 ওয়াক্ত নামাজ পঢ়া নবীৰ আদৰ্শ মানি চলা আদিৰ ওপৰত বক্তব্য দাঙি ধৰা হ'ব সৃষ্টিকৰ্তা ৰবুল আলামিনক মানি চলাৰ লগতে বিশ্ব শান্তিৰ বাৰ্তা বিলোৱা হ'ব ইস্তেমাত প্ৰায় 3-4 লাখ ইছলাম ধৰ্মীয় লোক একেলগ সমবেত হ'ব বুলি অনুমান কৰা হৈছে ইস্তেমাৰ কাম সমাপ্ত হ'বলৈ গৈ আছে দৈনিক দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ লোক ইস্তেমাৰ পেণ্ডেলৰ কাম কৰিবলৈ আহে কোনো ধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ নিজ ইচ্ছামতে এই সকল লোক কাম কৰিবলৈ আহে হোজাই জিলাৰ অন্তৰ্গত মুৰাদঝাৰৰ শিৱপুৰত হ'ব ইস্তেমা আগন্তুক 4, 5 আৰু 6 ফেব্ৰুৱাৰীত হ'ব জিলা ভিত্তিক তিনিদিনীয়া ইস্তেমা জানিব পৰা মতে হোজাই নগাঁও কাৰ্বি আংলং শোণিতপুৰ জিলা সামৰি ইস্তেমাৰ আয়োজন কৰা হৈছে য'ত কেইবা লাখ ইছলাম ধৰ্মাৱলম্বী লোক সমবেত হ'ব একেলগে সমবেত হৈ কোৰাণ আৰু হাদিছৰ ওপৰত আলোচনা কৰিব শেষৰ দিনা পুৱাৰ ভাগত বিশ্ব শান্তি কামনাৰে আল্লাহৰ ওচৰত দোৱা কৰিব নিউজ ডেস্ক ৰিপৰ্ট কেবি লাইভ আজি অহা 4-5 তাৰিখ ইস্তেমা হ'ব মই ইয়াত আহি পেলাই মই গৌৰৱ অনুভৱ কৰি আছোঁ কাৰণ এই ইস্তেমা আমাৰ কাৰণে বহুত ডাঙৰ পবিত্ৰ এটা ইস্তেমা আৰু মই গোটেই অসমবাসীক মই আহ্বান জনাম এই ইস্তেমাত আহি পেলাই শৰীক হোৱাৰ কাৰণে আৰু লগতে হাদিছ শৰীফত আছে কোৰাণতো আছে আপোনাৰ আৰু হাদিছ কুনতুম খায়ৰা উম্মাতিন হাদিছ শৰীফত উখৰিজাতিন নাছ তোমালোকে বেহতৰীন উম্মত মানুহৰ কাৰণে ওলাই আহা ভাল কামৰ কাৰণে মানুহক নিৰ্দেশ দিয়া আৰু বেয়া কামৰ কাৰণে মানুহক আপোনাৰ ৰখি ৰাখা সেইকাৰণে আমাৰ কাৰণে সৌভাগ্য আমাৰ ইয়াত শিৱপুৰ প্ৰাংগণত ইস্তেমা হৈ আছে মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম ইয়াত আহি পেলাই ভাল ভাল কাম শুনি পেলাই আৰু আমাৰ সমাজক যিটো বিপদত গৈ আছে নমাজৰ পৰা দূৰত ড্ৰাগছত মানুহ বহুত লিপ্ত হৈ আছে সমাজখন বহুত ল'ৰা ছোৱালী ড্ৰাগছৰ মাজত লিপ্ত হৈ আছে এই তবলিগ জমাত টুকি থাকে তেনেহ'লে এইবিলাক মানুহ ল'ৰা ছোৱালীয়ে আপোনাৰ আকৌ ভাল কামত ঘূৰি আহিব পাৰিব নিজৰ ব্যক্তিগত আমাৰ হাদিছ শৰীফত আছে আলা কুল্লুকুম ৰাইউন কুল্লুকুম মাসউলুন ৰাইয়াতি কামা কাল আলাইহিস সালাতু ওয়াসসালাম প্ৰত্যেক পৰিবাৰৰ ওপৰত প্ৰত্যেক মা বাপৰ ওপৰত প্ৰত্যেক পৰিবাৰৰ দায়িত্ব নিজৰ ল'ৰা ছোৱালী তেওঁৰ দায়িত্ব আপোনাৰ ৱাইফ তেওঁৰ দায়িত্ব তেওঁৰ প্ৰতিবেশী তেওঁৰ দায়িত্ব আপোনাৰ অৱহেলাৰ কাৰণে যদি আপোনাৰ ল'ৰা ছোৱালী নিজৰ জীৱনটো বিপদত যায় ভাল কামৰ পৰা বেয়া কামত লিপ্ত হয় তেনেহ'লে কিয়ামতৰ দিন আল্লাহ তাআলাই আপোনাক প্ৰশ্ন সুধিব সেইকাৰণে আমাৰ মুছলিম সমাজক আমাৰ দায়িত্ব এইটো হ'ল আল্লাহৰ কোৰাণৰ নিৰ্দেশ আৰু হাদিছৰ নিৰ্দেশ আমি ল'ৰা ছোৱালীক ভাল শিক্ষা দেৱা ভাল মানুহ বনোৱা আৰু যদি এইকাৰণে জমিয়ত উলামাৰ এটাই আহ্বান থাকে তবলিগ জমাতত আহি পেলাই যদি জড়িত হয় তে মানুহৰ ইছলাহ হয় মানুহৰ নিজৰ জীৱনত বহুত আপোনাৰ প্ৰেৰণা আহে সেইকাৰণে মোৰ জমিয়ত উলামাৰ পৰা অসম ৰাজ্যিক জমিয়ত উলামাৰ পৰা মোৰ আহ্বান